Hi friends, good morning. আজি বনাবলৈ লৈছোঁ অমিতা দাইল আৰু এইফালে বনাম ঢেকীয়া কচু বনাওঁ মই চাব আপোনালোকে। আৰু এইফালে মই কাটি লৈছোঁ অমিতাখিনি ভালদৰে কাটি ল'ম আৰু এইফালে দাইল তিয়াই দিছোঁ, এইফালে আলু এটা কাটি দিছোঁ, এইফালে আকৌ পিঁয়াজ জলকীয়া কাটি ল'লোঁ। তাৰপিছত এতিয়া কুকাৰত দিম, কুকাৰত বইল কৰি ল'ম। গোটেইখিনি দি ল'ম আৰু দাইল, পিঁয়াজ, জলকীয়া। তাৰপিছত এইফালে আকৌ ঢেকীয়া আৰু কচু বনাবৰ কাৰণে ৰেডি কৰি আছে, ইয়াই ছিঙি আছে। আৰু এইফালে আহিলোঁ মই আকৌ নৰসিংহ পাৰিবলৈ। নৰসিংহ দাইলত দিলে ভাল লাগে আৰু খাই, আৰু চাটনিও বনাম, সেইকাৰণে অকণমান সৰহকৈ পাৰি লৈছোঁ। ইমান ওখ চাওকচোন, ডাংডালে পাৰি আছোঁ মই কোবাই কোবাই। আৰু এইকেইডাল মই পালোঁ, আৰু এয়াই দাইলতো দিম, আকৌ চাটনিও বনাম। ভালকৈ ধুই ল'ম এতিয়া মই, যিহেতু তলত পৰিছে ন সেইকাৰণে। আৰু এইফালে মোৰ দাইল ৰেডি হৈ গৈছে। আৰু তাৰপিছত দাইলত দিবলৈ বগৰী আৰু পিঁয়াজ নহৰু জলকীয়া দি পিনি মই এইখিনি তেলত দি লৈছিলোঁ। এতিয়া দাইলত দি দিম, ঘুলি দিম। তেনেকৈ দিলে বহুত ভাল লাগে, বগৰী দিলে দাইলত খাবলৈ ভাল লাগে। আৰু তাৰপিছত এয়া নৰসিংহ দি দিছোঁ লাষ্ট টাইমত। নৰসিংহ দি এতিয়া মই লৰাই দিম, অকণমান টাইম সিজিব, তাৰপিছত হৈ যাব আৰু দাইল। এইফালে আকৌ কচু ঢেকীয়া বনাবৰ কাৰণে মই ধুই লৈছোঁ। কচুবোৰ মই কটা নাই, এনেকৈ থৈছোঁ। ঢেকীয়াখিনি ছিঙিছোঁ আৰু তাৰপিছত এইফালে পিঁয়াজ দি দিছোঁ আৰু জিৰা কেইটামান দি দিছোঁ। এইফালে হালধি দিছোঁ। এতিয়া মই কচু ঢেকীয়া দি দিছোঁ। একেলগে বনাই খাই পাইছে নাই বাৰু আপোনালোকে? মোক জনাবচোন। মই একেলগে বনাই খায়ে বেছি ভাল পাওঁ। আৰু এই চাওক সিজি গৈছে, অকণমান পানী ওলাই আছে। আৰু এনেকৈ পানী ওলাই থাকিলেও একো নহয় বাৰু, নখজুৱায়ো আৰু কি কয় কেঁহাও নহয়, ঢেকীয়াটো কেঁহা হয়তো। তাৰপিছত এই মই জালুক জীৰা অকণমান পিচি লৈছিলোঁ, সেইখিনি দি দিছোঁ। তাৰপিছত এইফালে কণবিলাহী আৰু জলকীয়া দি দিছোঁ। কণবিলাহী বেছি হোৱাৰ কাৰণে কেইটামান ৰাখি দিছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে লৰাই ল'ম। বিলাহীখিনি তলেদি দি দিম যাতে সিজে, আৰু ইয়াত অকণমান পানী মিক্স কৰি দিম, তেতিয়া তাৰমানে বিলাহীখিনি সিজিবলৈ পাৰিব। আৰু বিলাহীখিনি অকণমান ভাঙি দিব লাগে, টিপি দিব লাগে। এয়া চাওক ইমান ধুনীয়া হৈছে। আৰু এনেকৈ বনাই খাই চাবচোন, বহুত ভাল লাগে। আৰু এইফালে দাইল মোৰ ৰেডি হৈ গ'ল, ইমান ধুনীয়া কালাৰ উঠি আছে। এইফালে মই বাঢ়ি দিছোঁ। ঢেকীয়া কচু ভাজি, এইফালে আকৌ চাটনি লৈ লৈছোঁ। মই নৰসিংহ চাটনি বনাইছিলোঁ অকণমান তাৰে। তাৰপিছত মোৰ থালিখন ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আজিলৈ আহোঁ, বাই বাই।